হাই গাইজ, আজি মই দেখাম শেৱালি ফুল দি মাছৰ লগত কেনেকৈ এখন টেষ্টি চব্জি আনিব পাৰিম। তো বলক আমি আজি চাওঁ। তো এতিয়া আমাক শেৱালি ফুল শেৱালি ফুল ইয়াক আমি ভালকৈ ধুই ল'ম। এতিয়া ভালকৈ ধুই ল'লোঁ, অকণমান তিয়াই দিলোঁ। তাৰপিছত ইয়াৰ বাবে লাগিব আমাক বইল আলু, তাৰপিছত মাছ মই কাৱৈ মাছ লৈছোঁ। তাৰপিছত লাগিব ৰচুন, জলকীয়া, পিঁয়াজ আৰু মছলা গুড়ি। এতিয়া আমি ইয়াত পিঁয়াজবোৰ কাটি ল'ম। ৰচুনবিলাক পিঁয়াজখিনি Oceana Marquita,